হোজাই জিলাত ব্লাড বেংক স্থাপন কৰাৰ উদ্দেশ্যে সংস্কাৰ ভাৰতী হোজাই নগৰ ফালৰ পৰা হোজাই জিলাৰ বিধায়ক ৰামকৃষ্ণ ঘোষদেৱৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংস্কাৰ ভাৰতী হোজাইনগৰ সংযোগ দায়িত্বত আছোঁ। আজি সংস্কাৰ ভাৰতী হোজাইনগৰ ফালৰ পৰা আমি সকলো কাৰ্যকৰ্তা মিলি অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰীযুক্ত কেশৱ মহন্ত ডাঙৰীয়ালৈ আমাৰ মাননীয় হোজাই সমষ্টিৰ বিধায়ক শ্ৰী ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ জৰিয়তে এখন মেমৰেণ্ডাম আমি ছাবমিট কৰোঁ, যাতে আমি কৈছোঁ আমাৰ হোজাই জিলাত সোনকালে এখন ব্লাড বেংক দিয়াৰ কাৰণে। আমাৰ হোজাইখন হ'ল ইমান ডাঙৰ এটা ঠাই। আজি এইটো হোজাই ডিষ্ট্ৰিক্ট আছে আৰু লগতে হোজাই টাউনতে বহুকেইটা আপোনাৰ নাৰ্ছিং হোম আছে, কিন্তু ইয়াত অকলে আমাৰ হোজাই জিলাৰ মানুহ নহয়, কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰাও মানুহ ইয়াত ট্ৰিটমেণ্টৰ কাৰণে আহে, চিকিৎসাৰ কাৰণে আহে। তথাপিও ইমান স্বাধীনতা 70 বছৰ যোৱাৰ পিছতো আমাৰ ইয়াত এখন ব্লাড বেংক এতিয়ালৈকে স্থাপন হোৱা নাই, যাৰ ফলত ইয়াতে বহু ধৰণৰ পেচেণ্ট যিবিলাক আহে আপোনাৰ কাৰ্বি আংলং হওক ডিমা হাছাও হওক হোজাইৰ লোকেল পেচেণ্ট, সিহঁতক মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা যেতিয়া আমাৰ ইমাৰ্জেঞ্চি হয়, আমাৰ দৌৰি নগৰৰ পৰা গৈ ব্লাড বেংকৰ পৰা ব্লাড আনিব লাগে। তো আমি অতি সোনকালে ইয়াত এখন ব্লাড বেংক যাতে স্থাপন হয়, সেইকাৰণে আমি আপোনাৰ আমাৰ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু লগতে হোজাই মই এইটো ক'বলৈ বিচাৰিছোঁ, হোজাইত থকা যিকেইটা সামাজিক সংগঠন আছে তেখেতেও ওলাই আহক। এইটো এখন ডাঙৰ বিষয় আজিৰ দিনতে, ডাঙৰ ইছ্যু হৈ আমাৰ ওচৰত থিয় হৈছে। আপোনালোকে যদি সজাগ ৰাইজ আৰু আমাৰ মিডিয়াসকল লগতে আমাৰ সামাজিক কাৰ্যকৰ্তাসকল যদি আজিৰ দিনতে এই বিষয়ে অকণমান সজাগতা নেদেখুৱায়, তেতিয়াহ'লে আমাৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব আগন্তুক দিনতে। এই ব্লাডৰ কাৰণে হয়তো বহু সময় আমাৰ যেতিয়া ইমাৰ্জেঞ্চি আহে, বহু মাতৃ নিজৰ সন্তান হাৰা হ'বলগীয়া হৈছে, বহু স্বামী তেখেতৰ পত্নী হাৰা হ'বলগীয়া হৈছে, বহুত পত্নী স্বামী হাৰা হ'বলগীয়া হৈছে। আগন্তুক দিনতে ভৱিষ্যতে যাতে এই ধৰণৰ ঘটনা আৰু সংঘটিত নহয়, তাৰ কাৰণে সোনকালে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া কিবা পদক্ষেপ গ্ৰহণ কৰক, সেইটোৱে আমি বিচাৰিছোঁ। আৰু ঈশ্বৰৰ ওচৰত সোনকালে আমি এই ধৰণৰ মানে কাৰো লগত এনেধৰণৰ ঘটনা সংঘটিত নোহোৱাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ব্যুৰো ৰিপৰ্ট HD লাইভ হোজাই।